Hi friends, আজি মই আপোনালোকক দেখুৱাম আটাৰ এটা টেষ্টি ৰেচিপি। তাৰ বাবে মই এনেকৈ আটাখিনি মাৰি ললো। তাৰ পিছত এতিয়া মই এইখিনি এনেকৈ পাতলাকে বেলি ললো। তাৰ পিছত এনেকৈ সৰু সৰুকে গোল কৰি ললো। মই এইখিনি এনেকৈ সৰু সৰুকে কাটি উলিয়াই ললো। তাৰ পিছত আমি এতিয়া মই এইটো এনেকৈ কৰি এনেকৈ বনাই লম। এতিয়া মই গোটেইখিনি এনেদৰে বনাই লম আৰু মই ইয়াতে অলপমান পানী দিছো আৰু ইয়াতে নিমখ দি দিছো আৰু এটুকুৰা মিঠাতেল দি দিলো। এতিয়া ইয়াতে এইখিনি লাহে লাহে দি দিম আৰু এতিয়া মই এইখিনি 15 মিনিটৰ বাবে ঢাকন দি থৈ দিম। এতিয়া চাওক এইখিনি হৈ গ'ল, মই কাঢ়ি ললো। এতিয়া মই কেৰাহী এখনত অকণমান তেল লৈ লৈছো। তাৰ পিছত পিয়াজ এটা আৰু জলকীয়া দুটা কাটি ইয়াতে দি লৈছো। অকণমান ভাজি লম। তাৰ পাছত ইয়াতে মই বিলাহী দি দিম। এতিয়া ইয়াতে মই বিলাহী দি দিছো আৰু অলপমান হালধি গুড়া আৰু অকণমান নিমখ আৰু ইয়াতে মই লৈছো জিৰা গুড়া 1 চামুচ, ধনিয়া 1 চামুচ আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ দিলো। এতিয়া এইখিনি হৈ গ'ল। ইয়াতে মই এইখিনি এড কৰি দিছো। অলপ এনেকৈ লৰাই ল'ব। এতিয়া এইখিনিত ভালদৰে মছলাবোৰ লাগি গ'ল। এতিয়া মই ইয়াতে অকণমান ধনিয়া পাত দি দিছো। এতিয়া এইখিনি হৈ গ'ল। এতিয়া এইখিনি মই সাৰ্ভ কৰিছো। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।